অনামিকা মা কওকচোন আজি ঘৰলৈ কোনোবা আলহী আহিছিলে নেকি মা তীৰ্থবৰ্তাহঁত আহিছিলে তেওঁলোকৰ গাঁৱত বোলে ভাওনা পাতিছে তাকে নিমন্ত্ৰণ জনাইছেহি ঘৰৰ সকলোকে যাবলৈ কৈছে হয় নি ভাল কথা পাই পিছে তুমি তেওঁলোকৰ চাহ তাহ অকণমান বনাই খোৱালানে মা মই তেওঁলোকৰ চাহ আৰু জলপান সকলো খুৱাই পঠিয়াইছোঁ আৰু কথা এটা নহয় চোৱাচোন পাহৰিয়ে থাকিলোঁ ৰিংকু খুৰীয়ে তোমাক আজি নকইনা ভাত এসাঁজ খাবলৈ মাতিছে তেওঁলোকে খোৱা হোৱাই নাই নহয় মোৰ ঘৰলৈ আহি আছিলে তাৰপিছত মোক ৰাস্তাতে লগ পালে যে তাতে কৈ দিলে কৈছে বুৱাৰে বেয়াই পাইছে চাগে আমি এতিয়া ভাত সাঁজ খোৱাবই পৰা নাই সেইটো কাৰণে যাবা গৈ পিনে খাই আহিবাগে মা তেওঁলোকে এইবোৰ নুগুটোৱাহেঁতেনো হয় দেখোন মইনো কিয় বেয়া পাম বাৰু আৰু এতিয়ানো মই ক'ত নতুন কইনা হৈ আছোঁ নোখোৱালে নাই মই বেয়া নাপাওঁ নহয় এতিয়া মোৰ বিয়া হোৱা 8 মাহেই হ'বলৈ হ'ল দেখোন জানা অনামিকা ওচৰৰ যে সকলোৱে মোক সদায় কয় আৰু তই যে বহুত ভাল বোৱাৰী এজনী পালি পাই ব্যৱহাৰে পাতিয়ে দেখাই শুনাই মই যে সঁচাকৈ তুমি আমাৰ ঘৰলৈ বোৱাৰী হৈ আহিছা মই সঁচাকৈ বহুত সুখী মা সঁচা কথা ক'বলৈ গ'লে ময়ো নিজকে বহুত লাকি বুলি ভাবোঁ মা নিচিনা মৰম কৰা এজনী শাহু মা পাইছোঁ ইমান ভাল এজন হাজবেণ্ড নিজৰ ভণ্টি নিচিনা এজনী ননন্দ আৰু কিবা লাগেনে বাৰু অনামিকা এতিয়া সম্পূৰ্ণ ঘৰৰ দায়িত্ব তোমাৰ ওপৰতেই তুমি এতিয়া ঘৰৰ সকলোকে মৰমৰ বান্ধোনেৰে বান্ধি ৰাখিব লাগিব কোনেও যাতে ক'ব নোৱাৰে আমুকৰ বোৱাৰী এনেকুৱাহে তেনেকুৱাহে আৰু মোৰ বিশ্বাস আছে তুমি আমাৰ ঘৰখন কেতিয়াও বিপদত পৰিবলৈ নিদিয়া মা আপুনি একেবাৰে চিন্তা নকৰিব মই আপোনাৰ বিশ্বাস একেবাৰে নাভাঙো হ'ব এতিয়া আপুনি বহকচোন মই আপোনাৰ বাবে চাহ অকণমান বনাই আনোগৈ অনামিকা তোমাক বহুত 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 ভাল খবৰ এটা দিবলৈ আছে অনামিকা তুমি যে সঁচাকৈ মোৰ বাবে বহুত লাকি কি ভাল খবৰনো সোনকালে কওকচোন জানা অনামিকা মই প্ৰমোশ্যন পাইছোঁ আৰু এয়া মাথো তোমাৰ বাবেই সম্ভৱ হৈছে সেইদিনা যে তুমি ৰান্ধিছিলা সেয়া বছে খাই খুব ভাল পাইছে অকল মোক সেয়া কথাকেই কৈ থাকে আৰু তোমাৰ পৰাও বহুত ইম্প্ৰেছ হৈছে সেইটো কাৰণে আৰু তাৰ বাবে মোক প্ৰমোশ্যন দিছে কি আপোনাৰ প্ৰমোশ্যন হৈছে বাহ ইমান ভাল খবৰ এটা দিছে আপুনি আৰু এয়া মোৰ বাবে নহয় কেৱল আপোনাৰ বাবেহে সম্ভৱ হৈছে মই দেখি আহিছোঁ নহয় আপুনি দিনে ৰাতিয়ে কিমান কষ্ট কৰিছে অফিচৰ কাৰণে কিমান কি কৰিছে মই এনেও গম পাইছিলোঁ এদিন নহয় এদিন আপুনি এই সপোনটো পূৰণ হ'বই শুনা অনামিকা কাইলৈ মোৰ ছাকচেছৰ বাবে অফিচত পাৰ্টি দিছে আৰু তাত তুমিও যাব লাগিব মই নাযাওঁ নেকি আজিলৈকে মই এনেকৈ পাৰ্টিলৈ গৈয়ে পোৱা নাই একো নাজানো নেমেলো কিনো কৰিমগৈ তাত গৈ আপুনিয়ে যাব মোৰ ইমান ধুনীয়া ৱাইফজনী নগ'লে হ'ব জানো অফিচত সকলোৱে মোক কৈ থাকে তোৰ ৱাইফ দেখিবলৈ বৰ ধুনীয়া ইমান ধুনীয়া খানা বনাই তোৰ কিন্তু কপাল এইখন সকলোৱে তেনেকৈ কৈ জানা আৰু সকলোৱে তোমাক লগ পাব বিচাৰে আৰু তুমি নগ'লে তেওঁলোকে বেয়া পাব নহয় ওলাবা একো নহয় মই থাকিমেই দেখোন হ'ব দিয়ক তেতিয়াহ'লে ওলাম বাৰু কামৰ ইমান প্ৰেছাৰ এই ওপৰত ভালকৈ খাই নগ'লে আজি টিফিনটো এৰি থৈ গ'ল মই গৈ পেলাই টিফিনটো দি থৈ আহোঁগৈ নি বাৰু আকৌ বাহিৰৰ কেণ্টিনৰ খালেও আকৌ গেছৰ প্ৰব্লেমটো পটককৈ হয় নহয় কি কৰোঁ বাৰু এতিয়া মই দি থৈ আহোঁগৈ নে নাহোঁগৈ বাৰু অনামিকা ইয়াত অকলে অকলে ৰখি নিজকে নিজে কি কৈ আছানো তুমি মা জানেনে আজি ভালকৈ খোৱা বোৱা কৰি নগ'লে আকৌ টিফিনটো এৰি থৈ গ'ল মই টিফিন যেনেকৈ ভৰাই দিছিলোঁ তেনেকেই আছে মোৰ বৰ চিন্তা লাগি আছে আপুনিতো জানেই তেওঁ বাহিৰৰ বস্তু খালে পটককৈ গেছে ধৰে মা ময়ে গৈ পিনে টিফিনটো তেওঁ দি থৈ আহোঁগৈ নি বাৰু হয় নি পিছে অনামিকা তুমি ইমান চিন্তা কৰি থাকিব নালাগে সি টিফিন নিনিলেও ভোকত নাথাকে তাৰ লগৰীয়াকেইটা সিহঁতি গোটেইকেইটা একদম ককাই ভাই নিচিনা কোনোবাই এটাই যদি টিফিন নিনিয়ে গোটেইকেইটাই ভাগ কৰি মেলি খায় সেইটো কাৰণে তুমি একেবাৰে চিন্তা কৰি নাথাকিবা তেতিয়াহ'লে ভালেই দেখোন মই এনেই ইমান চিন্তা কৰি আছিলোঁ শুনাচোন অনামিকা আজি বস্তু কেইটামান আনিবলৈ বজাৰলৈ যাব লাগিব তুমিও ওলাবা মোৰ লগত আৰু তোমাৰ কিবা দৰকাৰী বস্তু আছে যদি কিনি ল'বা আৰু ঘূৰি আহোঁতে মোৰ লগত যে পুতলি সিহঁতৰ ঘৰত সোমাব লাগিব মোক অকল ফোন কৰি মাতিয়ে থাকে সিহঁতৰ ঘৰলৈ বোৱাৰী আমাৰ ঘৰলৈ লৈ আহিবি আমাৰ ঘৰলৈ এদিনো নান জানা অকল কৈ থাকে সেইটো কাৰণে ঘূৰি আহোঁতে তাহাঁতৰ ঘৰত সোমাব লাগিব হ'ব মা আৰু মোৰ মনত পৰা তেনেকৈ মোৰ দৰকাৰী বস্তু নাই বাৰু কিনিবলৈ এতিয়া বজাৰলৈ গৈ লওঁচোন তাত দেখিলেহে মনত পৰিব যে এইটোৱে কিনিবলগীয়া আছিল আৰু আপুনি কেইটা বজাত যাম বুলি ভাবিছে এতিয়া কেইটা বাজিছে বাৰু এতিয়া 12:30 হৈছে ন 3টা 3:30 মানত যাম তুমি কাম বনবোৰ কৰি আজৰি হোৱা তাৰপিছত লাহেকৈ যাম আৰু কেনেকুৱা লাগিছে বেয়া লাগিছে নি বাৰু বাহ ইমান ধুনীয়া লাগিছে তোমাক তোমাৰ পৰা যে মোৰ চকুৰে আঁতৰ হোৱা নাই আৰু এই ৰঙা চাদৰ মেখেলাযোৰ ইমান ধুনীয়াকৈ শুৱাইছে নহয় তোমাক আজি পাৰ্টিত সকলোৱে তোমাকেই চাব আপুনিওনো কিনো কথাবিলাক কয় পাই মোৰনো কি ধুনীয়া লাগিছে পাৰ্টিলৈ চাগে কিমান ধুনীয়াকৈ আছে কিমান ধুনীয়া কাপোৰ পিন্ধি চাগে মানুহবিলাক আহিব সেইবোৰ মই নাজানো কিন্তু মোৰ বাবে এই পৃথিৱীত আটাইতকৈ ধুনীয়া তুমিয়েই তোমাক বহুত ধুনীয়া লাগিছে অনামিকা মই ক'লো ন বহুত ধুনীয়া লাগিছে আৰে পত্নী কাৰ হয় ব'লা এতিয়া ব'লা হ'ব যাওঁ ব'লক এতিয়া পিছে আপোনাকো কিন্তু বহুত ধুনীয়া লাগিছে দেই আজি অনামিকাৰ জীৱনটো এনেকৈ সুখৰ মাজেৰে পাৰ হৈ গৈ আছিল কিন্তু এই সুখ তাইৰ জীৱনত বেছি দিনলৈ নাথাকিল সময় যেনেকৈ পাৰ হ'বলৈ ধৰিলে তাইৰ শৰীৰৰ ওজনো তেনেকৈ বাঢ়িবলৈ ধৰিলে আহকচোন চাওঁ আগলৈ অনামিকাৰ লগত কি হ'ল বৰ ভাগৰ লাগিছে পাই
আৰু মই দিনক দিনে বৰ শকত হ'বলৈ ধৰিছোঁ আৰু আগতকৈ এলাহ ভাৱটো বৰ হৈছে মোৰ। কি যে হ'ব নহয় এনেকৈ হ'লে। সোনকালে উঠিব লাগিব ৰাতিপুৱা পাই। অনামিকা, অঁ মা কওকচোন। তই যে ইয়াত এনেকৈ ৰখি আছহি, ভাতগাল খাই পিনে কাঁহী বাতিগাল কালে থৈ আহিছ? ভাত খাই পিনে লগে লগে এনেকৈ কাঁহী বাতি ধুই পেলাব লাগে, চোৱা কাঁহী বাতি থ'ব নালাগে নহয়। যা কাঁহী বাতি ধুই পেলাগে সোনকালে। অঁ মা এই ধুংগেই, মই এই শকত হৈ যোৱাৰ পৰা মোৰ কিবা এই এলাহ ভাৱটো বেছিকৈ হ'বলৈ ধৰিছে। আৰু জানেনে, কিবা এটা কৰিলে পটককৈ ভাগৰ লাগে, সেইটো কাৰণে মই আহি ইয়াত অলপ ৰখি দিছোঁহি। মই এই ধুবলৈ যাওঁৱেই। চা অনামিকা, তই কিন্তু ইয়াতকৈ আৰু শকত নহবি আকৌ। বোৱাৰী ছোৱালী ইমান শকত হ'লে ভাল নালাগে দেখি। আৰু কাম বনবোৰ কৰি থাকিবি, তেতিয়া পটককৈ ক্ষীণাই যাবি। যা এতিয়া কাঁহী বাতি ধুগে। অঁ মা যাওঁ। আৰু শুন, আবেলিকে আমাৰ ঘৰৰ মিটিং আছে, তই তেওঁলোকক খুৱাবৰ কাৰণে কিবা কিবি অলপ যোগাৰ কৰিবি। হ'ব মা। আজিকালি অলপ কাম কৰিলে যে ইমান ভাগৰ লাগে নহয়। এতিয়া একদম শুই দিওঁগে লাগিছে। কিন্তু শুই দিলে নহ'ব নহয়, মই কেনেবাকৈ কৰি হ'লেও ওজনটো কমাবই লাগিব। এনেকৈ হ'লে নহ'ব। চাবলৈ গ'লে মই আগতকৈও সোনকালেই উঠিছোঁ, কামবোৰো আগতকৈ বেছিকৈ কৰিবলৈ লৈছোঁ। কিন্তু কেলৈ জানো এলাহ ভাৱটো বেছি হৈছে মোৰ ভাগৰ। এনেকৈ হ'লে নহ'ব, মই ক্ষীণাব লাগিব। কিন্তু চেষ্টা দেখোন কৰিয়ে আছোঁ, কেলৈ জানো ক্ষীণোৱা নাই। দিনৰ দিনটো কাম কৰি থাকিলেও দেখোন নিক্ষীণাওঁ। বেছি ওজনটো বাঢ়িহে গৈছে দিনক দিনে। কি যে হ'ব নহয় এনেকৈ হ'লে। বাঢ়ি যোৱা ওজন কমাবলৈ অনামিকাই দিনৰ দিনটো কাম কৰি থাকে, অলপো ৰেষ্ট নলয়। তাৰ পাছতো তাই ওজন কমাৰ সলনি দিনক দিনে বেছি বাঢ়িবলৈহে ধৰিলে। কেইদিনমানৰ পিছত আৰু তাই ওজন বাঢ়িবলৈ ধৰিলে। আহকচোন চাওঁ তাৰ পিছতনো অনামিকাৰ জীৱনত আৰু কি ঘটিব। আজিকালি বাহিৰলৈ ওলাবই নোৱাৰোঁ। মানুহে যে মোক ইমান ইনচাল্ট কৰি মাতে নহয়। মইনো কি কৰিম বাৰু, মই এতিয়া শকত। লোকৰ মানুহটো লোকৰ মানুহেই, সেইবোৰৰ কথা বাৰু নকওঁৱেই। কিন্তু এওঁ আৰু মায়েও যে আজিকালি মোক ইমান ইনচাল্ট কৰে, কথাই প্ৰতি মোক ইমান কথা শুনায়। মইনো এতিয়া কি কৰিম, মই এনেকৈ শকত হৈ গৈছোঁ। ইমান দেখোন ক্ষীণাবলৈ চেষ্টা কৰিছোঁ, নিক্ষীণালেনো মই কি কৰিম বাৰু। কেতিয়ানো আকৌ ভাল দিনবিলাক ঘূৰি আহিব জানো মোৰ জীৱনলৈ। অনামিকা, তোৰ কাৰণে আজি মই অফিচত বহুত লাজ পাইছোঁ। তোক কোনে কৈছিলে কালি বজাৰলৈ যাবলৈ? কোনে কৈছিলে তোক? আপুনি এইবোৰ কি কথা কৈছে? আপুনি কি লাজ পালেনো? মই কালি বজাৰলৈ এনেই যোৱা নাই নহয়, ঘৰৰ দৰকাৰী বস্তু আনিবলৈহে গৈছিলোঁ। চা অনামিকা, কালি যে তই বজাৰলৈ গৈছিলি, তোক আমাৰ অফিচৰ অনুপমে দেখিছিলে। আৰু আজি সি অফিচত কি কৈছে জান? সি চবৰে আগত কিমান ইনচাল্ট দিছে মোক। সি কৈছে তোক বোলে দেখিবলৈ মোতকৈ ডাঙৰ লাগে, তই শকত হৈ যোৱাৰ কাৰণে তোক বোলে মোৰ বা বুলিহে ক'ব। আমুক তামুক কিমান সি কথা কৈছে। তোৰতো নিজৰ লাজ চৰম নাই, মোৰ লাজ চৰম চব শেষ কৰিছ। পাৰিলে আপুনি মোক ক্ষমা কৰি দিব। মোৰ বাবে আপুনি আজি লাজ পাইছে অফিচত। আৰু মইনো কি কৰিম বাৰু এতিয়া? মই ইমান ক্ষীণাবলৈ চেষ্টা কৰিছোঁ, কিন্তু ক্ষীণোৱা সলনি দিনক দিনে শকতহে হৈছোঁ। দেখিছোঁ তই কিমান ক্ষীণাবলৈ চেষ্টা কৰিছ। তোৰতো একো টেনশ্যনেই নাই, তোৰ কি যায়? তই ঘৰত আৰামত থাকিবি, খাবি, শুবি, তই ক'ত ক্ষীণাবি? আৰু তোৰ কাৰণে আমি লাজ পাব লাগে। আইনাখনত গৈ নিজৰ চেহেৰাটো এবাৰ চাবিচোন, কেনেকুৱাজনী হৈছ। আপুনি কিয় এনেকৈ কৈছে? আপুনিতো বুজি পাওক মোক। মই দিনৰ দিনটো ঘৰত কাম কৰি থাকোঁ। মই আগতকৈ খোৱা বোৱাবোৰো কমাই দিছোঁ, তথাপিতো মই ক্ষীণোৱা নাই। মোৰনো এতিয়া কি ভুল, মই যে এনেকৈ শকত হৈ গৈছোঁ? তোৰ কি ভুল? তই চা, এইবিলাক কথা কোৱাতকৈ অলপ নিজে ক্ষীণাবলৈ চেষ্টা কৰিবি। পাৰিলে অলপ এক্সাৰচাইজ কিবা কিবি কৰিবি, তেতিয়া অলপ ক্ষীণাবি। হ'ব, আঁতৰ হৈ এতিয়া মোৰ সন্মুখৰ পৰা, মোৰ টোপনি ধৰিছে, মই শুওঁ। মা ক'ৰবালৈ যায় নেকি? বজাৰৰ পৰা আহোঁগৈ মই। ঘৰত বস্তু নাই দেখা নাই জানো? তোকতো পঠিয়াবই নোৱাৰি। তোক পঠোৱা মানে আৰু মানুহৰ পৰা কথা শুনাহে হ'ব, মানুহৰ আগত লাজ পোৱাহে হ'ব। সেইটো কাৰণে ময়ে যাব লাগিব। মা আপুনি যাব নালাগে, আপোনাৰ এনেই ভৰি এটা বিষ, ময়ে যাওঁ। মানুহে কোৱা কথা ক'বই, সেইবিলাক আমি গুৰুত্ব দিব নালাগে নহয়। মই এতিয়া শকত হৈ গৈছোঁ, তাতনো মোৰ কি দুখ? মানুহে যি কয় ক'বলৈ দিয়ক। তইতো এনেকেই কবি, কাৰণ তোৰ লাজ চৰম বোলা একো বস্তু নাই। কিন্তু মোৰ বহুত লাজ লাগে। তই বাহিৰলৈ ওলাই গ'লে অচিনাকি মানুহে তোক ঘূৰি চাই, এজনী কাৰ ঘৰৰ বোৱাৰী বুলি। আৰু ওচৰখিনি কথাটো নকওঁৱেই, সিহঁতি ইনচালৰ ওপৰত ইনচাল দিয়ে মোক, গম পাইছ? মা আপুনিও এনেকৈ কয়, এওঁ মোক ইমান কথা শুনায়। এতিয়া মই কি শকত হৈ গ'লো বুলিয়ে মই কি মানুহ নহয় নেকি? মা আপোনালোকেতো মোক লগ দিয়ক। তই এইবোৰ কথা কৈ লাভ নাই। চাগে যাচোন, ওচৰৰ কোনজনী বোৱাৰী তোৰ নিচিনা ইমান শকত? চাগে যা তই। মা আপোনালোকেতো মোৰ লগত এনেকুৱা নকৰিব। মই কি কৰিম বাৰু? আপুনিয়ে কওকচোন, মই কি কৰিম? কি কৰিম? ক্ষীণা আকৌ। তোৰ কাৰণে মানুহৰ পৰা কথা শুনিব লাগে। কালি মোক এজনীয়ে সুধিছে, বোৱাৰীক ইমানকৈ কি খুৱাইছ যে ইমান শকত হৈছে? ইমান বেয়া লাগে দেখিবলৈ। ইমান শকত হয় নি বোৱাৰী ছোৱালী? অলপ ক্ষীণাবলৈ কবি, আমুক তামুক। এতিয়া মই চবৰে আগতে কিমান লাজ পাইছোঁ তোৰ কাৰণে।
মা মই দেখোন ক্ষীণাবলৈ চেষ্টা কৰিয়ে আছোঁ। আপুনি দেখোন দেখেই মই ৰাতিপুৱা ইমান সোনকালে শুই উঠাৰ পৰা গোটেই ঘৰৰ কাম বন কৰোঁ ৰাতি হোৱালৈকে, তথাপিতো মই ক্ষীণোৱা নাই। মই কি কৰিম বাৰু, আপুনিয়ে কওকচোন মই কি কৰিম? চা অনামিকা, পাৰিলে তই খোৱা বোৱাবোৰ অলপ কমাবি, একাহী ভাত নাখাবি, আৰু যেতিয়া শকতৰ কোবাত বেমাৰ হ'ব তেতিয়া মোক নকবি তই, মই কিন্তু তোক চাবলৈ নাই। এতিয়াই মই তোক কৈ দিছোঁ, ক্ষীণালে সোনকালে ক্ষীণা, বেমাৰে যদি বাহ ল'বলৈ হয় নহয়, মোৰ টেটুত কিন্তু নালাগিবি, তোক ইমানেই কৈ থৈছোঁ। মা মই দেখোন খোৱা বোৱাবোৰ আগতকৈ বহুত কমালোঁ, আৰু আপুনিনো এনেকৈ কিয় কৈছে? আপুনি এনেকৈ নক'বচোন। আপুনি যদি এনেকৈ কয় মই ভাগি পৰিম মা, আপুনিওতো মোৰ লগ দিয়ক। চা আঁতৰ সজা, নিজৰ কাম কৰগে তই। তোৰ লগত এনেকৈ লেকচাৰ মাৰি থাকিব নোৱাৰোঁ, মোৰ বজাৰৰ পৰা বহুত বস্তু আনিবলৈ আছে। মই এতিয়া এনেকৈ শকত হৈ গৈছোঁ, মোৰনো ইয়াত কি দুখ? ইমান কাম কৰোঁ তথাপিও অলপো নিক্ষীণাও। মই কি শকত হ'লোঁ বুলিয়ে কি মই মানুহ নহয় নি? মোৰ লগত যে সকলোৱে ইমান বেয়া ব্যৱহাৰ কৰে। হে ভগৱান, মোৰ জীৱনলৈ ভাল দিনবোৰ কেতিয়া আহিব বাৰু? অনামিকা, এইজনী আকৌ হাতী গাটো লৰচৰ কৰোঁতে আকৌ এঘণ্টা লাগে নহয়, চিঞৰি থাকিব লাগিব এতিয়া। মা কওকচোন, কওক কিয় মাতি আছিলে? মই মানে পাকঘৰত কিবা কিবি কাম কৰি আছিলোঁ। তই জান নাই আজি মাজনী যে আহিব? জানো মা জানো, আজি প্ৰিয়ংকা আহিব বুলি, মইনো কিয় পাহৰিম বাৰু। চা তাই ইমান দিনৰ মূৰত ঘৰলৈ আহিব, তাই যি খাই ভাল পায় তই সকলো ৰান্ধিবি, আৰু তাইৰ ৰুমটো ভালকৈ চাফা কৰি থবি। মা মই পাকঘৰত তাই যি খাই ভাল পায় সেইবোৰ ৰন্ধাতে লাগি আছিলোঁ, আপুনি একেবাৰে চিন্তা নকৰিব, আৰু মই তাইৰ ৰুমটো কেতিয়াবাই চাফা কৰি থৈছোঁ। মাজনী ভালে কুশলে আহি পালিহি। ইমান দিনৰ মূৰত যে তোৰ মুখখন দেখিছোঁ, বৰ ভাল লাগিছে পাই। মা তোমালোকলৈ যে মোৰ মনত পৰে, তোমাকো এনেকৈ বহু দিনৰ মূৰত লগ পাই মোৰ ইমান ভাল লাগিছে। হ'ব ভণ্টি, তহঁতি এটা কথা পাত, মোক অলপ সময়ৰ কাৰণেহে ছুটি দিছিল অফিচৰ পৰা, মই একেবাৰে আহি পিনে কথা পাতিম তহঁতৰ লগত। হ'ব দাদা, তই যা আৰু সোনকালে আহিবি। মা তোমাক যে বহুত কথা ক'বলৈ আছে, বহুত কথা পাতিবলৈ আছে তোমাৰ লগত। হ'ব কবি, এতিয়া ব'ল মুখ হাতকেইটা ধুই পিনে ভাত পানীকেইটা খাই অলপ জিৰা লগৈ। মা বৌ নাই নি? বৌক দেখা নাই যে। আছে বৌ, সেইজনী নাথাকি ক'লৈ যাবনো? কি হ'ল মা, তুমি এনেকৈ কৈছা যে, বৌৰ কথা কি হ'লনো? একো নাই হোৱা, তই দেখিলে গম পাবি নে? যা বৌৰে পাকঘৰতে আছে, যা। বৌ প্ৰিয়ংকা ভালে কুশলে আহি পালাহি। কেতিয়াবাতে আহি পালাহি নি? মই জানানে তোমাৰ মাত খাৰেই দিব পৰা নাই, পাকঘৰত অথনিৰে পৰা ইমান বিজি হৈ আছোঁ, আজৰিয়ে পোৱা নাই। অলপ টাইম হ'ল বৌ মই অহা, মই জানো নহয় তুমি পাকঘৰতে বিজি হৈ আছা বুলি। হ'ব দিয়া, একো নহয়। যোৱা প্ৰিয়ংকা, তুমি মুখ হাতকেইটা ধুই আহাগৈ, মই তুমি খাই ভাল পোৱা সকলো বনাইছোঁ, তুমি ধুনীয়াকৈ ভাত সাজ খাই লোৱা। সঁচা বৌ? পিছে বৌ কথা এটা নহয়, তুমি যে ইমান শকত হৈ গৈছা, ইয়াৰ আগৰবাৰত আহোঁতে তুমি অলপ ক্ষীণেই আছিলা, কিন্তু এইবাৰ দেখোন মই তোমাক আগতকৈও বহুত শকত দেখিছোঁ। মই আগতকৈও শকত হৈ গ'লোঁ, কিনো কৰিবা এতিয়া। বৌ মই এনেকৈ সোধাৰ বাবে তুমি বেয়া পালা ন? চোৱা বৌ, মই একো বেয়া ভাৱত সোধা নাই, তুমি একদম বেয়া নাপাবা বৌ। নাই প্ৰিয়ংকা, কিয় বেয়া পামনো? তুমিতো মোক একো বেয়া কথা সোধা নাই, যিটো সঁচা সেইটোহে সুধিছা, ইয়াতনো বেয়া পাবলগীয়া কি কথা থাকিল? হ'ব বৌ, তেতিয়াহ'লে এইবোৰ বাদ দিয়া, আৰু সোনকালে মোক ভাত দিয়াচোন, মোৰ বহুত ভোক লাগি আছে। তোমাৰ হাতৰ ভাত সাজ যে কিমান দিন হ'ল নোখোৱা, মই পটককৈ ফ্ৰেছ হৈ আহোঁগৈ, তুমি ভাতকেইটা বাঢ়া। যোৱা। বৌ মই কেইবাদিনৰ পৰা লক্ষ্য কৰি আহিছোঁ, আগতে তুমি ইমান হাঁহি মেলি থাকা, ইমান মোৰ লগত কথা পাতা, কিন্তু এইবাৰ তুমি মোক যে কিয় ইমান ইগন'ৰ কৰিছা? নাই প্ৰিয়ংকা, তোমাকনো বাৰু মই ক'ত ইগন'ৰ কৰিছোঁ? সঁচা কথা ক'বলৈ গ'লে মানুহৰ লগত আজিকালি কথাই পাতিবলৈ মন নাযায় মোৰ। চোৱা বৌ, তুমি মোক দাদা আৰু মা নিচিনা বুলি নাভাবিবা, মই জানো তুমি কেলে এনেকুৱা হৈছা। শকত বুলি চবেই হাঁহে কাৰণে তুমি মানুহৰ লগত কথা বতৰা পাতিবলৈ এৰি দিছা। আৰু শুনা, তোমাৰ মনৰ কথাবিলাক মোক তুমি খুলি ক'ব পাৰা। তেনেকুৱা একো কথা নাই ভণ্টি, তুমি সেনেকৈ নাভাবিবা। আৰু মোৰ মনৰ কথানো কিনো, একোৱেই নাই দেখোন তোমাক ক'বলৈ। নহয় বৌ, তুমি এনেকৈ ক'লে নহ'ব। মই যিজনী বৌক জানো সেইজনী তুমি নহয়। মোৰ বৌ বহুত হাঁহি ফূৰ্তি ধেমালি কৰি থকা বিধৰ আছিলে, সেইজনী তুমি হ'ব নোৱাৰা। তুমি শকত হৈ গ'লা বুলিয়ে তুমি এনেকৈ থাকিব লাগে নি? নিজৰ এইটো অৱস্থা তুমি কিয় কৰিলা? ভণ্টি তুমিয়ে প্ৰথমো যিয়ে মোৰ মনৰ কথাবোৰ বুজি পাইছা। মই শকত হোৱাৰ বাবে মই এনেকুৱা অৱস্থা হ'ল, আৰু কিনো কৰিবা মানুহৰ লগত কথা পাতিলে সকলোৱে মোক হাঁহে, ইনচাল্ট কৰে শকতৰ বাবে। মা আৰু এওঁ কথাটো নকওঁৱেই, সেইটো কাৰণে মই মানুহৰ লগত কথা বতৰা পতাই এৰি দিছিলোঁ, সেইবাবে মোৰ আজি এনেকুৱা অৱস্থা। চোৱা বৌ, দাদা আৰু মা কথাটো মই নকওঁৱেই, কিন্তু তুমি শকত হৈ গ'লা বুলি নিজকে নিজে এনেকৈ হেৰুৱাই পেলাব নালাগে নহয়, তোমাৰো এটা লাইফ আছে। আৰু শুনা, তুমি এতিয়া শকত হৈছা, তুমি ক্ষীণাব পাৰিবা নহয়, আৰু তোমাৰ হয়তো কিবা বেমাৰো হ'ব পাৰে,
চোৱাব, কাইলৈ তোমাক মই ডক্টৰৰ ওচৰলৈ যাম। হয়তো তোমাৰ বেমাৰো কিবা হ'ব পাৰে। তুমি দেখোন ইমান কাম কৰি থাকা, দিনৰ দিনটো ইমান কিবা কিবি কৰি থাকা, হ'লেও তুমি মই দেখাত বেছি শকতহে হৈ গৈছা। সেইবাবে মই ভাবিছোঁ তোমাক কাইলৈ ডক্টৰৰ ওচৰলৈকে লৈ যাওঁ নেকি চেকআপ কৰাবলৈ। সেই নালাগে, তুমি আকৌ এইবিলাক জঞ্জাল আকৌ ল'ব নালাগে। মোৰ একো বেমাৰ হোৱা নাই। তুমি কেইদিনমানৰ ছুটীত আহিছা, নিজে ভালকৈ এনজয় কৰা, লগৰখিনিৰ লগত ফুৰিবলৈ যোৱা। আকৌ এইবোৰনো তুমি কিয় কৰিব লাগে? মাজনী কি হ'লো? ক'লৈ যোৱা কথা পাতি আছো এজনীৰ লগত? মা, মই ভাবিছোঁ বৌক ডক্টৰৰ ওচৰৰ পৰা চেকআপ কৰাই আনোগে নেকি। বৌ যে দিনক দিন ইমান শকত হৈ গৈছে। চাহ, তই এজনীক এনেই ডক্টৰৰ ওচৰলৈ নি পইচাকেইটা পানীত পেলাব নালাগে। কাম কৰিলেই ক্ষীণাব। মা, তুমি এইবোৰ কি কথা কৈছা? কি কাম কৰি ক্ষীণাব? বৌয়ে দেখোন ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে দিনৰ দিনটো ইমান কাম কৰি থাকে। ক'ত ক্ষীণাইছে? অকণ দেখোন ক্ষীণা নাই। পাৰিলে অলপ ভালকৈ ভাবাচোন, বৌ যে কিয় ইমান শকত হৈ গৈছে। হয়তো বৌৰ কিবা বেমাৰো হ'ব পাৰে। চাহ, তই বেছি কথা নকবি। এইজনীৰ লগত একো টকা খৰচ কৰিবলৈ নাই, গম পাইছ? চোৱা মা, এটা কথা নহয়, যদি বৌৰ সলনি যদি মই এনেকৈ শকত হৈ গ'লোহেঁতেন, তুমি এইটো কথা ক'লাহেঁতেন, তেতিয়া কি কৰিলাহেঁতেন? তেতিয়াও কি সেনেকৈ ক'লাহেঁতেন নি? তোৰ লগত পইচা খৰচ কৰিবলৈ নাই, পইচা পানীত পেলাবলৈ নাই, তেতিয়া কি কৰিলাহেঁতেন তুমি? এতিয়া যে বৌৰ এনেকুৱা অৱস্থাৰ কাৰণে বৌক যে তুমি এনেকৈ কথা ক'বলৈ আহিছা, বৌৰ কি আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ নহয় নেকি? বৌৰ লগত যে এনেকুৱা ব্যৱহাৰ কৰিছা। যি কৰ কৰি থাক, মোক কিন্তু একো কথা নকবি, আৰু মই এটকাও দিবলৈও নাই। প্ৰিয়ংকা, তুমিনো মাৰ লগত কিয় কাজিয়া লাগিব লাগে বাৰু মোৰ বাবে? আৰু মায়ে ঠিক কথাহে কৈছে, পইচাকেইটা এনেইহে যাব। মোৰ একো বেমাৰ নাই অ'। চোৱা বৌ, তোমাৰ বেমাৰ থাকক বা নাথাকক, কিন্তু ডক্টৰৰ ওচৰলৈ গৈ এবাৰ চেকআপ কৰাটোত একো নাযায় নহয়। চোৱা প্ৰিয়ংকা, তুমি মোৰ বাবে এইকণ ভাবিছা, মোৰ বাবে সেয়াই বহুতো। আৰু মই ক্ষীণালেও ক্ষীণাম, নিক্ষীণালেও নাই। আৰু এইটো শৰীৰত এনেকৈ থাকি এতিয়া মোৰ অভ্যাসেই হৈ গৈছে। চোৱা বৌ, আৰু মই কৈ নাথাকোঁ, কাইলৈ মুঠতে তুমি মোৰ লগত ওলাবা। মোৰ আৰু একো শুনিবলৈ নাই। হ'ব, যাম। তুমি ইমান খং নকৰিবাচোন, যাম বাৰু। আৰে, তই ইমান সাজি কাচি ক'লৈ যাৱ? কেলে আপোনাৰ লগত পাৰ্টিলৈ যাওঁ আকৌ। কি? তই কি কথা ক'বলৈ আহিছ? তই মোৰ লগত পাৰ্টিলৈ ওলাইছ? মই কেতিয়া কৈছিলোঁ তোক ওলাবলৈ? আপুনিয়ে দেখোন কালি ফোনত পাতি আছিলে যে ৱাইফকো লৈ যাম বাৰু লগত। এনেকৈ পাতি থকা শুনিছিলোঁ আকৌ মই। আৰু মই ভাবিলোঁ আপুনি চাগে ক'বলৈ পাহৰিলে মোক, আকৌ নোলালেও আপুনি গালি পাৰিব, সেই বুলি ভাবিহে মই ওলাইছিলোঁ। মই ফোনত কি পাতি থাকোঁ? তই মানে মনে সেইবোৰকে শুনি থাক? বেলেগ কামটো নাইয়ে তোৰ, সেইবোৰকে কৰি থাক তই। মনে শুনি থকা নাই। মই ৰুমলৈ যাওঁতে আপুনি পাতি আছিল, শুনিছিলোঁ বাবেহে কৈছোঁ। মইনো কেলে আপোনাৰ কথা মনে শুনি থাকিম বাৰু? আপুনিনো কিয় এনেকৈ কৈছে? আৰু তই ভাবি ললিও কেনেকে যে মোৰ লগত তোক মই লৈ যাম বুলি? আৰে, মই ফোনত সেইটো কৈছিলোঁ হয় তোক লৈ যাম বুলি, কিন্তু মোক জোৰ কৰি আছিল যে ৱাইফকো লগত লৈ আহিবা, তুমি অকলে নাহিবা। সেইটো কাৰণে মই কথাষাৰ কৈছিলোঁ। আৰু মই গৈ পিনে ক'লোহেঁতেন যে ৱাইফৰ অলপ বেমাৰ হৈ আছে, কিবা হৈছে, বাহানা এটা মাৰি দিলোহেঁতেন। তোক কোনে কৈছিলে মোৰ লগত ওলাবলৈ? হা, তই কেনেকে ভাবি ললি তোৰ নিচিনা এজনী মোৰ লগত নিম বুলি? আৰে, তোৰ লাজ চৰম নাথাকিব পাৰে, মোৰ লাজ চৰম আছে, গম পাইছ? যা, গৈ পিনে কাপোৰ সলাই পিনে নিজৰ কাম কৰগে তই। দাদা, তই বৌক কিয় এনেকৈ কৈ আছ? বৌ ওলাইছে যেতিয়া লগত লৈ যা। চা ভণ্টি, তই নজনা নেমেলাকে একো কথা নকবি। সেই এজনীক নি আৰু পাৰ্টি লাজ পালেহে হ'ব। দাদা, তোৰ এনেকৈ ক'বলৈ লাজ নালাগে? তই নিজকে কি বুলি ভাব? হা, আৰু বৌ শকত হ'ল বুলি কি বৌ মানুহ নহয় নেকি? বৌৰ লগত যে তই ইমান বেয়া ব্যৱহাৰ কৰ, বেলেগৰ কথা নকওঁ, তই নিজৰ হাজবেণ্ড হৈ পিনে যে বৌৰ লগত ইমান বেয়া ব্যৱহাৰ কৰ, তোৰ অলপো লাজ নালাগে? যোন যেনেকুৱা তাক তেনেকেই কথা ক'ম, তাত লাজ পাবলৈকে কি কথাটো আছে? আৰু এইজনী মোৰ লগত গ'লেহে মোৰ লাজ লাগে, গম পাইছ? সেইটো কাৰণে তই বেছি কথা নকবি। তোক যে কথা কৈ একো লাভ নাই, গম পাইছ? তই এদিন নহয় এদিন নিজৰ ভুল নিশ্চয় বুজিবি। আৰু চাই থাক, বৌক মই কেনেকৈ ক্ষীণুৱাই আছোঁ, তাৰ পাছত চাবি তই। ক্ষীণুৱাবি। এইটো যুগত যে সেইটো সম্ভৱ হ'ব মই কেতিয়াও বিশ্বাসেই নকৰোঁ। হ'ব চা, এতিয়া আঁতৰ হ, মোৰ পাৰ্টিলৈ দেৰি হৈছে, মই যাওঁ। আৰু বৌ, তুমি যে কেলে এনেকৈ কথা শুনি থাকা? দাদাই ইমান কথা কয়, মায়ে ইমান কথা কয়, ওচৰ চুবুৰীয়াৰ কথা নকয়। তুমি দৰকাৰ নাই নে ইমান কথা শুনি থাকিবলৈ? কোনো মানুহে ইমান পাৰফেক্ট নহয়। তুমি শকত হ'লা বুলিয়ে যে তোমাক ইমান কথা কৈ থাকে, তুমি কিয় সমানে লাগি যাবা? তোমাৰ দৰকাৰ নাই এনেকৈ মানুহৰ কথা শুনি থাকিবলৈ। ভণ্টি, তুমি এতিয়া সৰু ছোৱালী, কিছুমান কথা বুজি নোপোৱা। মই এতিয়া এওঁ আৰু মাৰ লগত কি কাজিয়া লাগিমনো? মই এতিয়া শকত আৰু মইনো তাত কি কৰিম? চোৱা বৌ, তুমি কৰোঁ বুলি ক'লে বহুত কিবা কিবি কৰিব পাৰা। তুমি নিজৰ কাৰণে নিজেই থিয় দিব লাগিব, গম পাইছা? হ'ব, এইবোৰ এতিয়া বাদ দিয়া। মোৰ বহুত কাম আছে কৰিবলৈ, মই কামখিনি কৰি লওঁগৈ। পিছে বৌ, তুমি দাদাক ক'লা নাই তোমাৰ শৰীৰৰ ওজন যে থাইৰয়ডৰ কাৰণে বাঢ়ি গৈছে? নাই কোৱা অ' ভণ্টি, তেনেকৈ তেওঁ ক'বলৈই দেখোন সময় পোৱা নাই। কিবা ক'বলৈ গ'লেও তেওঁ যেনেকৈহে কয়। ৰ'বা, তেওঁৰ মুডটো ভাল থাকিলে মই ভালকৈ ক'ব লাগিব তেওঁক। হ'ব দিয়া, নাই কোৱা যদি ভালেই কথা, আৰু ক'বও নালাগে। মই আছোঁ নহয় তোমাৰ লগত। তুমি এতিয়া গম পালা নহয় তোমাৰ ওজন কিয় বাঢ়িছিলে। আৰু কাইলৈৰ পৰা তুমি পুৰা মই যেনেকৈ কওঁ তেনেকেই কৰিব লাগিব। ডক্টৰে এতিয়া যি দিছে সেয়া মেডিচিন খাবা। আৰু ডক্টৰে কৈ পঠিয়াইছে নহয়, এতিয়াৰ পৰা তুমি একদম নিজৰ সম্পূৰ্ণ ধ্যান ৰাখিব লাগিব। এনেকৈ কাম কৰি থাকিলে, হেৰি কৰি থাকিলে তুমি নিক্ষীণোৱা। কাম কৰিলে তোমাৰ ভাগৰহে লাগিব, তুমি নিক্ষীণোৱা নহয়। এতিয়া সময়ে পুৰা টাইমে শুব লাগিব, খাব লাগিব, পুৰা এক্সাৰচাইজ কৰিব লাগিব, মেডিটেশ্যন কৰিব লাগিব। মই যেনেকৈ কওঁ তুমি পুৰা তেনেকৈ কৰিব লাগিব। চাবা, তোমাক মই যোৱাৰ আগে ক্ষীণোৱাইহে এৰিম। হ'ব, তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰিম। আকৌ যদি এতিয়া মই কিবা এটা কওঁ, তুমি মোক গালিহে পাৰিবা। হ'ব বাৰু, তুমি যেনেকৈ কোৱা মই তেনেকেই কৰিম।
শৰীৰৰ ওজনৰ বাবে ভাগি পৰা অনামিকাৰ লগত সাহস হিচাপে প্ৰিয়ংকাই থিয় দিলে। এনেদৰে কেইমাহমানৰ পিছত প্ৰিয়ংকা আৰু অনামিকাৰ কষ্টৰ ফল সফল হ'ল। আহকচোন চাওঁ ইয়াৰ পিছত অনামিকাৰ লগত কি হ'ল। বৌ, যেতিয়াৰে পৰা তুমি ক্ষীণাইছা নহয়, তোমাক যে আগতকৈও বহুত ধুনীয়া লাগে। আগতে তুমি ক্ষীণ আছিলা, কিন্তু এতিয়া যে বেছি ধুনীয়া হৈ পৰিলা। কিন্তু পিছে শকত বৌজনী বৌ কিন্তু বহুত মিছ কৰিছোঁ আকৌ। প্ৰিয়ংকা, তোমাক বহুত বহুত ধন্যবাদ। তুমি নোহোৱাহেঁতেন যে মই কি কৰিলোঁহেঁতেন নহয়। মই একেবাৰে আশা হেৰুৱাই পেলাইছিলোঁ যে মই কেতিয়াবা আকৌ ক্ষীণাব পাৰিম। কিন্তু তুমি মোৰ সাহস হিচাপে মোৰ লগত সদায় থাকিলা প্ৰিয়ংকা। তোমাক সেইবাবে বহুত বহুত ধন্যবাদ। হ'ব বৌ, তুমিনো সদায় সদায় কি মোক ধন্যবাদ দি থাকা বাৰু। মই কিন্তু বেয়া পাম আকৌ সদায় সদায় যদি তুমি মোক এনেকৈ কৈ থাকা। তুমি এনেকৈ ক'লে নহয় প্ৰিয়ংকা। মই তোমাক যিমান ধন্যবাদ দিলেও মোৰ কাৰণে সেয়া কমেই হয়। যিটো সময়ত চবেই মোক হাঁহিছিল, শকতৰ কাৰণে কিমান কি কথা শুনাইছিল, আৰু সেই সময়ত তুমি মোৰ জীৱনলৈ ভগৱানৰ নিচিনাকৈ আহিছা প্ৰিয়ংকা। তুমি মোক এটা নতুন জীৱন দিছা জীৱন দিছা নতুন। চোৱা বৌ, তুমি এনেকৈ কৈ মোৰ এনেই লাজ নিদিবাচোন। এইটো মোৰ দায়িত্ব হয়, আৰু তুমি মোৰ বৌ নহয় নিজৰ বাৰ নিচিনা। আৰু এইটো কৰাটো মোৰ কাৰণে একো ডাঙৰ কথা নহয়। তুমিতো দেখিছাই প্ৰিয়ংকা, যেতিয়াৰ পৰা মই ক্ষীণাবলৈ লৈছোঁ, মা আৰু এওঁ মোৰ লগত ভালকৈ কথা পাতিবলৈ লৈছে। চব তোমাৰ কাৰণেই হৈছে। মই মোৰ আকৌ আগৰ জীৱনটো ঘূৰাই পাইছোঁ। মা আৰু দাদা কথাটো নকবাই। মা আৰু দাদাই শকত হ'লে মানুহ নহয়হে যেনিবা। তুমি এতিয়া ক্ষীণাইছা নহয়, এতিয়া আকৌ ভালকৈ কথা পাতিবলৈ লৈছে। মোৰ যে এইবিলাক কথাত বহুত খং উঠে। কোনোবা এদিনা মা আৰু দাদাক ভালকৈ দিম মই। হ'ব এতিয়া আৰু এইবোৰ খং কৰি নাথাকিবা, আৰু যি হ'ল হৈ গ'ল আৰু। শুনাচোন বৌ, কাইলৈ তুমি আৰু মই এঠাইলৈ যাব লাগিব। ক'লৈ যাবানো কোৱাচোন, ক'লৈ যাবা? এতিয়াই কৈ নিদিওঁ, তুমি খালি ধুনীয়াকৈ কাইলৈ ওলাই মেলি ৰেডি হৈ থাকিবা। আমি দুইজনী যাম। ভণ্টিয়েহে জানে আৰু দেই ক'লৈনো লৈ যায় তাই মোক, সুধিলেও নকয়। অনামিকা শুনাচোন। কওকচোন, কিবা দৰকাৰ আছিলে নেকি? কেলে দৰকাৰ নাথাকিলে কি তোমাক এনেই মাতিব নোৱাৰি নেকি? এই আপুনিও যে কিনো কথাবিলাক কয় পায়, কেলেনো আপুনি মোক মাতিব নোৱাৰে বাৰু? অনামিকা, আচলতে তোমাৰ কথা কেইটামানহে ক'বলৈ আছিলে। কওকচোন। অনামিকা, তোমাক কেইবাদিনৰ পৰা কথা কেইটামান ক'ম বুলি ভাবি আছোঁ। কেনেকেনো কওঁ, ক'ৰ পৰানো আৰম্ভ কৰোঁ একোৱে ভাবি পোৱা নাই। আজিকালি তোমাৰ সন্মুখলৈ আহিবলৈও মোৰ লাজেই লাগে। মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। তোমাক বহুত বেয়াকৈ কৰোঁ। পাৰিলে তুমি মোক ক্ষমা কৰি দিবা। মই জানো মই ক্ষমাৰ যোগ্য একেবাৰে নহয়, হ'লেও তুমি মোক পাৰিলে ক্ষমা কৰি দিবা অনামিকা। হ'ব, যি হ'ল হৈ গ'ল আৰু। আপুনি এনেকৈ মোক ক্ষমা নুখুজিবচোন, মই একো বেয়া পাই থকা নাই। দাদা, ফাইনেলি মানে তই গম পালি তই যে বৌৰ পৰা ক্ষমা খুজিব লাগে? বৰ সোনকালে তোৰ মাথালৈ এই কথাটো আহিলে কিন্তু। ভণ্টি, মইতো বহুত বেয়াকৈ ক'লোঁ। তয়ো পাৰিলে মোক ক্ষমা কৰি দিবি। আচলতে তয়ে শুদ্ধ। মানুহৰ কেতিয়াও আমি বাহিৰটো চাব নালাগে। কোলা বগা বেয়া ভাল কি আছে, মানুহৰ অন্তৰখনহে চাফা হ'ব লাগে। আৰু অনামিকা শকত হৈ যোৱাৰ পৰাই মই তাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, বহুত বেয়াকৈ ক'লোঁ। যাৰ কাৰণে আজি মই বহুত লাজ পাইছোঁ। ভণ্টি, তয়ো পাৰিলে মোক ক্ষমা কৰি দে। চা দাদা, এতিয়া তই এইবোৰ কথা কৈ একো লাভ নাই। যেতিয়া তই বৌৰ লগত থিয় দিব লাগিছিল সেইটো সময়ত তই ক'লৈ গৈছিলি? সেইটো কাৰণে এইবিলাক কথাটো এতিয়া কৈ একো লাভ নাই। আচলতে তই হাজবেণ্ড হোৱাৰ যোগ্যই নহয়। হয় ভণ্টি, তই সঁচা কথাই কৈছ। মই হাজবেণ্ড হোৱাৰ একেবাৰে যোগ্য নহয়। মই বহুত ভুল কৰিলোঁ। হ'ব অনামিকা, তোমাৰ দাদা হয় নাই, এনেকৈ ক'ব নাপায় নহয়। কিয় নাপায় বৌ, কিয় নাপায়? দাদা যেনেকুৱা তাৰ লগত তেনেকুৱাই ব্যৱহাৰ কৰিব লাগে। আৰু দাদা, তই এটা কথা কচোন, এই গোটেই পৃথিৱীখনত কি বৌ অকলেই শকত নি? পৃথিৱীত কিমান এনেকুৱা শকত মানুহ আছে, বহুতকৈও শকত মানুহ আছে। সেয়ে তেওঁলোকৰ লগত ঘৰৰ মানুহে কি এনেকুৱা ব্যৱহাৰ কৰে নি? নিজৰ হাজবেণ্ডে কি এনেকুৱা ব্যৱহাৰ কৰে নি? এবাৰ ভাবি চাবি ভালকে, গম পাইছ? কি হৈছে তহঁতৰ? কিহৰ ইমান চিঞৰ বাখৰ কৰি আছ তহঁতি? আহা মা আহা, তুমি আহিবলৈ বাকী আছিলা, আহা। কি হ'লনো তই এনেকৈ কৈছ যে? আৰু তহঁতি ক'ৰবালৈ যাওঁ নি? অনামিকা, তোক দেখিবলৈ বৰ ধুনীয়া লাগিছে। মা, আজিকালি চাগে তোমাৰ বজাৰলৈ যাবলৈ বা ওচৰৰ কাৰোবাৰ ঘৰলৈ যাবলৈ চাগে লাজ নালাগে ন? আৰু ওচৰৰ কোনেও চাগে তোমাক ইনচালো নকৰে চাগে আজিকালি, বৌ যিহেতু এতিয়া ক্ষীণাই গ'ল। মাজনী, তই কিয় এনেকৈ কৈছনো? এনেকৈ নকয় আৰু কেনেকৈ ক'ব লাগে তোমালোকে কি বৌৰ লগত ভাল ব্যৱহাৰ কৰিছিলা নেকি? এতিয়া ক্ষীণাই গ'ল কাৰণে বোৱাৰী, আৰু শকত হৈ যাওঁতে তোমালোক এটা কথা কোৱাচোন, ওচৰৰ মানুহে যেনিবা হাঁহিলেই তুমিতো বৌৰ লগত থিয় দিব লাগিছিলে, ওচৰৰ মানুহৰ মুখ বন্ধ কৰিব লাগিছে তুমি। কিন্তু নাই, তুমি ওচৰৰ মানুহেতো কয় মানুহেতো বৌকতো শকত হৈ যোৱাৰ কাৰণে হাঁহে, লগত তুমিও কম নহয়। তুমি আৰু দাদা দুইটা একেই, তোমালোকক আৰু মই চিনি পাবলৈ বাকী নাই। হয় ভণ্টি, তই সঁচা কথাই কৈছ। অনামিকাৰ লগত আমি থিয় দিব লাগিছিল। মানুহেতো সহাৰ কাম হাঁহিবই, কিন্তু আমিও তাইৰ লগত তেনেকুৱা ব্যৱহাৰেই কৰিলোঁ। মই সঁচাকৈ বহুত দুখিত। মোক ক্ষমা কৰি দে ভণ্টি, ক্ষমা কৰি দে। মাজনী, তই পাৰিলে মোক ক্ষমা কৰি দে। অনামিকা, তয়ো ক্ষমা কৰি দে মোক। মই মোৰ ইমান ভাল বোৱাৰীজনীৰ লগত যে ইমান বেয়া ব্যৱহাৰ কৰিলোঁ। আচলতে ওচৰৰ মানুহে ইমান কিবা কিবি কৈ থাকে, সিহঁতৰ কথাতে আহি পিনে মই আচলতে তোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছিলোঁ। আৰু মোৰ এইবোৰ ভাবিলেই মোৰ বৰ লাজ লাগে। মা, এটা
কথা কোৱাচোন তুমি লোকৰ গাত কিয় দুখ দিছা তুমি কিয় কৈছা যে বেলেগৰ কথাত আহি পিনে মই বৌৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছিলোঁ লোকে লোকৰ কথা পাতিবই আমাৰ ঘৰত যদি আজি কিবা এটা হয় সেইটো লোকে চলহে পায় সেইটো এটা লেচু লৈ পিনে মানুহে পতাৰ কথা পাতিবই তোমাক বহুত কথা ক'ব সেইবোৰে তুমি লোকৰ কথাত ভুল যাবা নি তুমি হৈছা এজনী শিক্ষিত মানুহ তোমাৰতো নিজৰ বিচাৰ বুদ্ধি বিবেক বোলা এটা বস্তু আছে তুমি এবাৰ ভাবি চাব লাগিছিল ভালকৈ এতিয়া এনেকৈ লোকৰ গাত দুখ দি লাভ নাই হ'ব ভণ্টি হ'ব এতিয়া আৰু ইমান খং কৰি নাথাকিবাচোন খংটো কমোৱা মই এওঁলোকক একো বেয়া পাই থকা নাই যি হ'ল হৈ গ'ল আৰু অনামিকা তুমি সঁচাকৈ বহুত ভাল তোমাৰ অন্তৰখন বহুত কোমল মই তোমাক বুজাত বহুত ভুল কৰিলোঁ মই চাগে 7টা জনম ল'লেও তোমাৰ নিচিনা পত্নী নাপাম অনামিকা মই বহুত লাজ পাইছোঁ মোক ক্ষমা কৰি দিয়া অনামিকা মোক ক্ষমা কৰি দিয়া অনামিকা মোকো ক্ষমা কৰি দে তই ময়ো বহুত ভুল কৰিলোঁ মোৰ ইমান ভাল লখিমী বোৱাৰীজনীৰ লগত মই ইমান বেয়া ব্যৱহাৰ কৰিলোঁ ঘৰখনৰ কাৰণে কিমান কি কৰ তই আজি যদি কাৰোবাৰ বেমাৰ আজাৰ এটা হয় তই কিমান চোৱা চিতা কৰ মোক ক্ষমা কৰি দে অনামিকা মোক ক্ষমা কৰি দে হ'ব মা কিয়নো এনেকৈ কৈছে মই একো বেয়া পাই থকা নাই নহয় এনেকৈ কৈ নাথাকিবচোন আৰু ভণ্টি তুমিও এইবিলাক খং কৰি নাথাকিবা বাদ দিয়া এতিয়া হ'ব তুমি কৈছা যেতিয়া ময়ো আৰু লাগি নাথাকোঁ কিন্তু আকৌ যদি তুমি শকতো হৈ যোৱা নহয় মা আৰু দাদাই যদি তোমাক যদি কিবা যদি ক'বলৈ হয় নহয় চাই ল'বা কিন্তু মই কি কৰিম হ'ব মাজনী তই সেইবোৰ একেবাৰে চিন্তা নকৰিবি আমি আমাৰ ভুল ভালকৈ বুজি পাইছোঁ হ'ব তেতিয়াহ'লে সকলোৱে যেতিয়া নিজৰ ভুল বুজি পাইছে ময়ো আৰু লাগি নাথাকোঁ হ'ব তই আৰু এইবোৰ চিন্তা কৰি নাথাকিবি তোৰ আৰু কেইদিনমানহে আছে তাৰপিছত তোক দাদা আৰু বৌ দুইটাই গৈ হোষ্টেলত থৈ আহিবগৈ ভণ্টি তোৰ আৰু কেইদিনমানহে আছে তই এই ঘৰত থকা কেইদিন তোৰ যি মন যায় চব খাই ল তাৰপিছত তোক বৌ আৰু মই গৈ থৈ আহিমগৈ হ'ব ব'ল আমি এতিয়া জেগাটোলৈ যোৱা কথা আছিলে নহয় কলৈ যাওঁনো তহঁতি ব'ল মোৰ লগতে ব'ল মই লৈ যাওঁ তহঁতক নালাগে বৌ আৰু মই অকলেই যাম জানো পাই প্ৰিয়ংকা তুমিহে জানা মোক কলৈ লৈ যাবা কালিৰে পৰা ইমানকে কৈ আছা নোকোৱা নেমেলাও গ'লেহে গম পাম কলৈনো নিছা হ'ব অনামিকা ভণ্টি তহঁতি যা তেতিয়াহ'লে আৰু সোনকালে আহিবি ৰাতিকৈ আমি ডিনাৰটো বাহিৰতেই কৰিম আজি হ'ব দাদা সোনকালে আহিম ব'লা